ইউক্ৰেইন ভাৰ্চেছ ৰাছিয়া এক মৰ্মান্তিক যুদ্ধক্ষেত্ৰ। এইখনেই তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি নেকি? সকলোৰে মনত একেই প্ৰশ্ন, কোন জিকিব, ৰাছিয়া নে ইউক্ৰেইন? আৰু এই যুদ্ধৰ সময়ত আমাৰ ভাৰতবৰ্ষই কাৰ সমৰ্থন কৰিব, ৰাছিয়াৰ নে ইউক্ৰেইনৰ? আচলতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধখন এটা নতুন যুদ্ধ নহয়, এইখন নেৰানেপেৰা শীতল যুদ্ধৰ অংশহে। কথা হ'ল যুদ্ধখনত ৰাছিয়াই জিকিব না ইউক্ৰেইন জিকিব, তাৰ বিষয়ে আলোচনা কৰাৰ আগত আমাৰ ভাৰতবৰ্ষই ৰাছিয়াৰ সমৰ্থন কৰিব নে ইউক্ৰেইনৰ সমৰ্থন কৰিব, সেইখিনি আলোচনা কৰি লোৱা ভাল হ'ব। তো বলক আৰম্ভ কিয়া যায়। যিহেতু এই যুদ্ধখন মাত্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সীমাবদ্ধ নহয়, এই যুদ্ধখনৰ লগত এক দীঘলীয়া হিষ্টৰী সাঙুৰ খাই আছে। যেতিয়া কোল্ড ৱাৰ হৈছিল, শীতল যুদ্ধ হৈছিল USA আৰু ছোভিয়েট ইউনিয়নৰ মাজত। এতিয়া জানিব লাগিব ছোভিয়েট ইউনিয়ন কি। ছোভিয়েট ইউনিয়ন আছিল 15টা দেশ এক লগ লাগি এটা সংঘ, লাইক এ সংগঠন। সেই সংঘৰ মেইন শক্তি, মেইন পাৱাৰ, মেইন কাণ্ট্ৰিটো আছিল ৰাছিয়া, আৰু ইউক্ৰেইনখন আছিল সেই 15টা দেশৰ মাজৰ এটা দেশ। চ' অট'মেটিকেলি ধৰি ল'ব লাগিব ইউক্ৰেইনখন ৰাছিয়াৰে এটা ৰাজ্য। যদিও ইউক্ৰেইনখন এটা স্বাধীন ৰাষ্ট্ৰ, তথাপিও কিয়নো ইউক্ৰেইনৰ মানুহবোৰ আৰু ৰাছিয়াৰ মানুহবোৰৰ মাজৰ কালচাৰ, সংস্কৃতি চব একেই। শীতল যুদ্ধখন যেতিয়া শেষ হ'ল, তেতিয়া ছোভিয়েট ইউনিয়নৰ যি 15টা দেশ আছিল, ৰাছিয়াৰ লগত যি 14টা দেশ আছিল, সকলোৱে ভাগ ভাগ হ'ল। লগতে ইউক্ৰেইনো ভাগ হ'ল। ছোভিয়েট ইউনিয়ন থকাৰ সময়ত ৰাছিয়াৰ বাবে গুৰুত্বপূৰ্ণ জেগাখন আছিল ইউক্ৰেইনত। চ' ৰাছিয়াই 2014 চনত কি কৰিলে, ইউক্ৰেইনৰ ক্ৰিমিয়া নামৰ জেগাখন দখল কৰিলে যুদ্ধ কৰি। এতিয়া ইউক্ৰেইনৰ চৰকাৰে ভাবিলে কি, আমিতো স্বাধীন, কিন্তু আমি ৰাছিয়াৰ সন্মুখত একেবাৰে দুৰ্বল। সেয়ে ইউক্ৰেইনখনক যদি নেটত সংযোগ কৰিব পাৰোঁ, তেতিয়াহ'লে যেনে তেনে ৰাছিয়াই আমাৰ ওপৰত বলপূৰ্বকভাৱে হেঁচা দিব নোৱাৰিব, কিয়নো তেতিয়া আমি দুৰ্বল নাথাকিম। এতিয়া প্ৰশ্ন হ'ল, এই নেট'নো কি? নেট' এইখনো এখন সংঘ। যেনেদৰে ছোভিয়েট ইউনিয়ন আছিল 15খন দেশেৰে আছিল, তেনেদৰে নৰ্থ আটলাণ্টিক এৰিয়াত যিবোৰ কাণ্ট্ৰি আছে, সেইবোৰ কাণ্ট্ৰিৰ মাজত এখন স্বাক্ষৰৰ মাজেৰে এটা ইউনিয়নৰ ব্যৱস্থা। আৰু এই যুদ্ধখনৰ মেইন কাহানী হ'ল ইয়াতে। বৰ্তমান নেটত 30টা কাণ্ট্ৰি আছে নেকি, আৰু এই নেটৰ মেইন নায়কে হ'ল ইউনাইটেড ষ্টেটছ। আৰু শীতল যুদ্ধ কাৰ মাজত হৈছিল? ইউনাইটেড ষ্টেটছ আৰু ছোভিয়েট ইউনিয়নৰ মাজত, মেইনলি ৰাছিয়াৰ লগত। চ' ৰাছিয়া আৰু ইউনাইটেড ষ্টেটছৰ মাজত আগৰ পৰাই বহুত খুনখাৰ। এতিয়া কথা হ'ল, ইউক্ৰেইনে যদি নেটৰ অংশ হয়, তেতিয়াহ'লে কিন্তু তৃতীয় বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনা আছে। কিয়নো তেতিয়া ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বল প্ৰয়োগভাৱে হেঁচা দিয়াৰ লগে লগে নেটৰ যি কেইখন দেশ আছে, সকলোৱে কিন্তু ৰাছিয়াৰ ওপৰত জাপি পৰিব। তেতিয়া কিন্তু বিশ্বযুদ্ধৰ আৰম্ভণি হোৱাটো একদম নিশ্চিত। কিয়নো শীতল যুদ্ধখন কিন্তু মেইনলি তৃতীয় বিশ্বযুদ্ধৰ এটা জেৰক্স কপি। আৰু ভৱিষ্যতত যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেতিয়াহ'লে কিন্তু এই শীতল যুদ্ধৰ পৰাই আৰম্ভ হ'ব। এইখন আচলতে মাত্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজতে সীমাবদ্ধ নাথাকিব। কিন্তু শীতল যুদ্ধৰ সময়ত কিন্তু ভাৰতবৰ্ষই নিৰপেক্ষভাৱে আছিল। সেইদৰে এইবেলিও ভাৰতবৰ্ষক নিৰপেক্ষভাৱে থাকিব লাগিব, কিয়নো ৰাছিয়াও আমাৰ ভাল বন্ধু, আমেৰিকাও আমাৰ ভাল বন্ধু। আৰু একচুৱেলি মোৰ মতে ইউক্ৰেইনক নেটৰ অংশ হ'ব নালাগে, কিয়নো ইউক্ৰেইনে নেটৰ লগত সংযোগ হোৱাৰ লগে লগে তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হোৱাটো একদম নিশ্চিত। আৰু আচলতে ইউক্ৰেইনৰ যিবোৰ সাধাৰণ মানুহ আছে, সেইবোৰ কিন্তু সাধাৰণ পাব্লিকৰ বেছিভাগ মানুহে স্বাধীন হৈ থাকিব বিচাৰে, ৰাছিয়াৰ সমৰ্থন। এই যুদ্ধখন আচলতে ৰাছিয়াও নিজিকে, ইউক্ৰেইনো নিজিকে। জিকিবলৈ হ'লে ইউক্ৰেইনৰ সাধাৰণ মানুহবোৰেহে জিকিব। আৰু এইখন যুদ্ধত জিকিবলৈ হ'লে ইউক্ৰেইনৰ সাধাৰণ মানুহবোৰৰ একতা হ'ব লাগিব, আৰু সাধাৰণ মানুহবোৰক শক্তিশালী হ'ব লাগিব। চলজাৰ্ছ পাৱাৰেদি একো নহ'ব। কিন্তু ইউক্ৰেইন দেশখনৰ ভিতৰত একদম লেতেৰা ডাৰ্টি পলিটিক্স হৈ আছে। কিন্তু এই যুদ্ধখন আৰম্ভ হোৱাৰ কাৰণেই হ'ল কিন্তু ডাৰ্টি পলিটিচিয়ান পাৰ্টিৰ। কিয় যাব লাগে নেটৰ লগত? যিহেতু ইউক্ৰেইনৰ বেছিভাগ জনসাধাৰণে ৰাছিয়াৰ সমৰ্থনত। ইউক্ৰেইন চৰকাৰক এটা কথা ভাবিব লাগে, কিন্তু নেটৰ সদস্য কাণ্ট্ৰিৰ কোনো মানুহে আহি কিন্তু ইলেকশ্যনত ভোট নিদিয়ে। কিন্তু ইউক্ৰেইনৰ মানুহে কিন্তু ভোট দিব লাগিব ইউক্ৰেইনৰ চৰকাৰক। চ' ইউক্ৰেইনৰ সাধাৰণ মানুহে যি খোজে তাকে কৰক না, কিয় আৰু নেটত যাব লাগে? যুদ্ধত কি আছে অলপ চকু খুলি চোৱা। এই যুদ্ধৰ মাজেৰে কোনোবাই বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে। চোৱা, যুদ্ধত কোনোদিন লাভ নাই। কিমান যুদ্ধ হৈছে পৃথিৱীত। পৃথিৱী উন্নত হ'ব, ডিজিটেল হ'ব, যান্ত্ৰিক হ'ব, কিন্তু এই যুদ্ধৰ কাৰণে পৃথিৱীখনত মানুহ নোহোৱা হ'ব এদিন। सो वीडियो को करते ही ऐसे ख़त्म। हंसते रहो, हंसते रहो, सारी ज़िंदगी खुशियाँ बांटते रहो।